এইখনেই জীয়া ভৰলী। এই জীয়া ভৰলীক বিভিন্নজনে মাতৃৰূপে দেৱীৰূপে পূজা কৰে। বিভিন্নজনে এই জীয়া ভৰলীক ভৈৰৱী দেৱী হিচাপেও পূজা কৰে। ভৰলী গোসানীক পূজা কৰিলে অপায় অমংগল দূৰ হোৱাৰ লগতে ভক্তৰ মনোকামনা পূৰণ হয় বুলিও তেওঁলোকে বিশ্বাস কৰি আহিছে। परित्राण प्राणी ओम दुर्गां शिवां शांति करिं ब्रह्माणिं ब्रह्मणो प्रियं सर्वभूतेषु लक्ष्मी रूपेण संस्थिता नमस्तस्मै दुर्गति नाशिनी दुर्गा देवी जगदम्बा भैरवी देवी तुम्हार श्री सनत জীয়া ভৰলীত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিলে মনোবাঞ্ছা পূৰণ হয় বুলি প্ৰবাদ আছে। বিশেষকৈ কোনো কন্যা সন্তান আশা কৰি যদি কোনো দম্পতীয়ে পূজা অৰ্চনা কৰে, সেই পৰিয়ালটিত কন্যা সন্তান জন্ম হয় বুলিও প্ৰবাদ আছে। সেয়ে জীয়া ভৰলীক আমি দেৱীৰূপে বিভিন্নজনে বিভিন্ন মনোকামনা পূৰণতে পূজা অৰ্চনা কৰি আহিছে। এই জীয়া ভৰলী এই পাৰৰ লোকসকলৰ জীৱন আৰু জীৱিকাৰ প্ৰেৰণা দি আহিছে। এয়া দেখিছে মোৰ পিছফালে বিভিন্ন নাও ইয়াত বান্ধি থোৱা আছে। মাছমৰীয়াসকলে এই নাও লৈ নদীখনত মাছ মাৰে আৰু মাছ মাৰি তেওঁলোকে পৰিয়াল পোহপাল দিয়ে। আৰু এই নদীত উটি অহা বিভিন্ন খৰি তেওঁলোকে ধৰে আৰু খৰি তেওঁলোকে বজাৰত বিক্ৰী কৰি পৰিয়ালটো পোহপাল দি আহিছে। জীয়া ভৰলীয়ে এফালে গৰাখহনীয়ে কৃষকক ক্ষতি কৰিলেও আনফালেদি এই জীয়া ভৰলী নদী জীৱন আৰু জীৱিকাৰ প্ৰেৰণা হৈ পৰে। এইগৰাকী শিশু, এই শিশুগৰাকীয়েও জীয়া ভৰলী পাৰত চাওকচোন কেনেদৰে খৰি ফালি আছে। ভাইটি, তোমাৰ নামটো কি? কাৰ্তিক চাহানী। এই যে খৰি ফালিছা, খৰি দি কি কৰা? বেচে। শুকালে বৰ ধুনীয়া জ্বলে। পানী মানে হেৰি খাই জীয়া ভৰলী পাৰত এনেদৰে খৰিৰ এখন সুন্দৰ বজাৰ গঢ়ি উঠিছে। ইয়াৰ পৰা বিভিন্নজনে খৰি কিনি লৈ যায়। এয়া মিচিং মহিলা, তেওঁলোকে নিজৰ ঘৰৰ প্ৰয়োজনীয় খৰিখিনি এনেদৰে এই পিঠিত ওলমাই লোৱা এই হোলাটোত বোজাই কৰি ঘৰলৈ লৈ যায়। ইয়াৰ উপৰিও ভৰলীৰ চাপৰিসমূহৰ পৰা খেৰসমূহ কাটি আনি নিজৰ ঘৰ বাৰী বনোৱাৰ লগতে ইয়াৰ পৰাও তেওঁলোকে বিক্ৰী কৰি উপাৰ্জন কৰে। মুঠতে এই জীয়া ভৰলী নদীয়ে ইয়াৰ পাৰৰ লোকসকলক জীৱন আৰু জীৱিকাৰ বাবে সদায় প্ৰেৰণা দি আহিছে। সেয়েহে জীয়া ভৰলীক ইয়াৰ পাৰৰ লোকসকলে মাতৃৰূপে দেৱীৰূপে পূজা অৰ্চনা কৰে।
নমস্কাৰ বন্ধুসকল, আকাশ প্ৰডাকশ্যনত মোক হয়তো আপোনালোকে লগ পাইছে। এইটো ৰংঘৰ অসম, আমাৰ নতুন ইউটিউব চেনেল। আজি শোণিতপুৰ জিলাৰ জীয়াভৰলী নদী আৰু জীয়াভৰলী নদীৰ লগত ইয়াৰ পাৰৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলৰ সম্পৰ্ক কি, সেই সম্পৰ্কত আপোনালোকক কিছু জনালোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।